আজি বনাম চেয়া দিয়া ভাতৰ সৈতে হাঁহৰ মাংস। নমস্কাৰ। প্ৰথমে মই এয়া দেখিছে নহয় এটা লাওৰ খোলা লৈছোঁ। আমি কেতিয়াবা কম ভাত চেয়া দিবলৈ এইটো ব্যৱহাৰ কৰোঁ। ইমানেই ধুনীয়া চেয়া দিবৰ কাৰণে। ইয়াত যদি আপুনি গৰমে গৰমে ভাতখিনি উলিয়াই পেলাই নহয়, তেতিয়া ইয়াত এটাও ভাত লাগি থাকিব। তাৰমানে ধুবলৈ একো কষ্টই নহয়। আৰু দেখিছে নহয়, আৰু বেছি টাইমো নালাগে, একেবাৰে কম সময়তে ভাতখিনি সিজি যায়। আনফালে মই হাঁহৰ মাংস বনাবলৈ লৈছোঁ এয়া চেয়া দিয়া ভাতৰ লগত খাবৰ কাৰণে। এয়া প্ৰথমে দিলোঁ তেলত পিঁয়াজ, লগতে কেঁচা জলকীয়া, পাঁচফোৰণ, লগতে লং ইলাচি, দালচেনি আৰু দুখনমান তেজপাত দি মেৰিনেট কৰি ৰখা হাঁহৰ মাংসখিনি দি তাত সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়াৰ পিছত মই তাত অলপ সময় তেল ওলাই যোৱাকৈ ভজাৰ পিছত তাত দিলোঁ মই আলুখিনি। আলুৰ লগত মই দুটাকৈ নহৰু দিছোঁ দেই, গোটাকৈ নহৰু খাবলৈ ভাল লাগে যে, সেইকাৰণে নহৰু দিছোঁ। তাৰপাছত দিছোঁ মই আদা নহৰু পেষ্ট, লগতে দিলোঁ মই বিলাহীখিনি দি সিজোৱাৰ পিছত একেবাৰে শেষত দেখিছে নহয় ইমানেই ধুনীয়া কালাৰ হৈ গৈছে হাঁহৰ মাংসখিনি। তাৰপিছত এয়া আজি আমাৰ চেয়া দিয়া ভাতৰ লগত হাঁহৰ মাংস